come in? Yes. তই একলা আহিলি দেখোন বাকী গিলা ক'ত সবৰে প্ৰব্লেম আছে দেখোন হৰণে কেন আহিল সি ভিনাক ঠেত গেছি ভিনাক ঠেৰ বোলে এটা হাম আছে তাকে খাব আহিছে আচ্ছা হৰণটো নাহিল নগেনে কেন আহিল সি মায়াকৰ গাড়ীৰ তলৰ পৰা পইচা চুৰ কৰি কেনে সি ঘৰতে আনা কালিৰ পৰা আচ্ছা সি পইচা চুৰ কৰা কৈছে আহিবা দি তাক এইগিলা গম পালো আজি পেট ফুলা কেন আহিল ৰ'ব সুধবা ল'ব হেল্ল' পেট ফুলা আজি কিয় অহা নাই হা কি ঐ বন্ধ কৰ এইগিলা মাষ্টৰনী তোক গালি পাৰছি ৰাখো দে আচ্ছা হ'ব দে তোকে একলা ক্লাছ কৰিব লাগিব তোক এতিয়া মই কেইটামান প্ৰশ্নও দিম ঘড়ী পিন্ধা মানুহ কি বোলে ঘড়ী পিন্ধা মানুহক ঘৰিয়াল বোলে আচ্ছা এবাৰ ঘড়ী নিপিন্ধা মানুহ কি বোলে ঘড়ী নিপিন্ধা মানুহক কি বোলে ঘড়ী হচি সূৰ্যৰ চাৰিওফালে কি ঘূৰে পৃথিৱী হচি হচি আচ্ছা এবাৰ কচোন পৃথিৱীৰ চাৰিওফালে কি ঘূৰে পৃথিৱীৰ চাৰিওফালে কি ঘূৰে আচ্ছা পৃথিৱীৰ চাৰিওফালে নৰেন্দ্ৰ মোদী ঘূৰে তই পাইছা এবাৰ মই তোক বেলেগ এটা প্ৰশ্ন সুধিম তই পানীত থকা 5বিধ জন্তুৰ নাম ক থাকলি এটাহে কলি আৰু 4টা আৰু সত্য এটা হ'ল ভেকলি এটা হ'ল ভেকলিৰ মায়াক এটা হ'ল ভেকলিৰ দেউতাক এটা হ'ল ভেকলিৰ বইনীয়েক এটা হ'ল ভেকলিৰ দাইদিয়াক হাও কি কলি তই ইমান জানা মই জানো তোক মই এবাৰ গণিত সুধিম এইগিলাখান তই পাইছা আচ্ছা এবাৰ তোক মই গণিত সুধিম দেই ধৰিলো তোৰ তাত 100 টকা আছে বাইদেউ মোৰ 100 টকা না 500 টকা আছে এইখান ইমান পইচা তই ক'ত পালি মোৰ মায়ের ঘৰৰ তলৰ পৰা মাৰি আনছো নগেনে তো মাৰা কচ্ছি তইও মাৰা কচ্ছা তোৰ তাত যদি 500 টকা আছে মোক যদি তই 200 দিয়ে তোৰ তাত কিমান ৰাখব মই কিয় দিম মই হে চুৰ কৰি আনছো তোক কিয় দিম আচ্ছা নেদা নেকি নেদলিতো উপায় নাই এইটা বেলেগ অংক এটাই সুধো দে এইবাৰ ভালকে কবি এইবাৰ বেলেগ এটা সুধিম এটা কলৰ দাম যদি 8 না হয় 5টা কলৰ দাম কিমান হ'ব এটা কলৰ দাম 8 না 5টা কলৰ দাম এটা কলৰ দাম 8 না বাপৰে দে ইডাল দিব যা এটা কলৰ দাম 8 না বাপৰে দে ইডাল দিব যা এটা কলৰ দামে বাপ এক জোড়া কলৰ দাম 5 টকা আচ্ছা বাইদেউ মই আপোনাক কেইটামান প্ৰশ্ন দিম পাৰা নাই মই আচ্ছা কি কি প্ৰশ্ন পাৰা নাই সুধছোন বাল্টিঙত 5টা মাছ আছিল 5টা মাছৰ দুটা মৰি গেল কেইটা থাকব বাল্টিংটোত কেইটা মাছ থাকব আচ্ছা 5টা মাছ আছিল দুটা মৰি গেল 5 বিয়োগ 2 3টা থাকব হনাই কিয় 3টা থাকব মই তোক খাৱা বুলি কোৱা নাই 5টাই আছে মাছগিটাটো বাল্টিঙৰ পৰা ফেলাই দিয়া নাই 5টাই থাকব মই ভাবাই নাছলো হৈছে আৰু এটা সুধিম এটা গৰুই পোক মোৱা হয় খাই আছে লেঙুৰ ডাল কোন মোৱা হৈ থাকব তাকো নাজনা গাধা গৰু জানো পোক মোৱা হৈ থাকলি নেজডাল পশ্চিম মোৱা হৈ থাকব গৰুৰ লেজডাল সদায় তল মোৱা হৈ থাকে আচ্ছা ইবাৰো ততটোৱে শুদ্ধ দে আজি হ'ব দে আজি চলি গিলাও নাই কালিক লাগি কৰিম কালি গোটাই মাখাই দি